নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি নতুন ভিডিঅ'টোলৈ যেহেতু নতুন শিক্ষানীতি অনুসৰি অহাবাৰ অৰ্থাৎ 2024ত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা নহ'ব সেইবাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে পৰীক্ষাটো স্কুলতে হ'ব নেকি আৰু হ'লেও পৰীক্ষা বহি কোনে চাব ৰিজাল্ট কোনে দিব বা পৰীক্ষাত এনেই পাছ কৰাই দিব নেকি এই সকলোবোৰৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত পাবা আৰু লগতে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যি কৈছিল আমি সেই বিষয়েও বিস্তাৰভাৱে আলোচনা কৰিম তেনেহ'লে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ মই ইয়াৰ আগত ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে এইবাৰৰ পৰা ৰেংকিং চিষ্টেমটো নাথাকিব অৰ্থাৎ উঠুৱাই দিয়া হ'ব কিন্তু কেতিয়াৰ পৰা অৰ্থাৎ এইবাৰ হ'বলৈ যোৱা মেট্ৰিকত নে অহা বছৰৰ পৰা পোনপ্ৰথমতে ইয়াৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আমি জানো আহা এই নিউজ আৰ্টিকলটোত তেওঁ কোৱা ধৰণে লিখা আছে যে ত' তোমালোকে ইয়াত দেখিব পাবা যে আছাম ক্লাছ 10 board exam to be eliminated from 2024 চ' ইয়াত দিয়া আছে যে গুৱাহাটী আছাম CM হিমন্ত বিশ্ব শৰ্মা has said that beginning with the 2024-25 academic year, there won't be any board exams for students in class 10. That choice is in line with how the National Education Policy NEP 2020 is being put into practice. Metric exam will only be given at the school level instead. ইয়াত এনেদৰে লিখা আছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে 2024-25 শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে কোনো ধৰণৰ বোৰ্ড পৰীক্ষা নাথাকিব ইয়াৰ পৰিৱৰ্তে বিদ্যালয়ত পৰ্যায়তহে দিয়া হ'ব মেট্ৰিক পৰীক্ষা আৰু কি লিখা আছে যে বিফোৰ ক্লাছ 10 board exam were conducted by SEBA while class 12 board exam were handled by the Assam Higher Secondary Education Council but the CM has declared that these two state boards will be combined into one. For students in class 10, the pass or fail system will still be in effect, but board exams will only be given to students in class 12. So ইয়াত কোৱা হৈছে যে ইয়াৰ পূৰ্বে দশম শ্ৰেণীৰ বোৰ্ড পৰীক্ষা সেৱাই পৰিচালনা কৰিছিল আৰু আনহাতে দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা চলোৱা হৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে এই দুখন ৰাজ্যিক বোৰ্ড একত্ৰিত কৰা হ'ব দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে পাছ বা ফেইল ব্যৱস্থা এতিয়াও প্ৰযোজ্য হ'ব কিন্তু বোৰ্ডৰ পৰীক্ষা কেৱল দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকহে দিয়া হ'ব দ্বিতীয়তে অহা বৰ্ষত দশম শ্ৰেণীৰ ৰিজাল্ট ফাৰ্ষ্ট ইউনিট টেষ্ট ছেকেণ্ড ইউনিট টেষ্ট হাফ ইয়াৰলি আৰু এনুৱেল এক্সামৰ পৰা মাৰ্কছ এড হ'ব বুলি কোৱা হৈছে যোৱা দুমাহমান আগতে সেবাৰ পৰ্টেলত এই নটিছখন প্ৰকাশ হৈছিল আৰু ইয়াত ভালদৰে লিখা আছে যে ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু ছেকেণ্ড ইউনিট টেষ্টৰ পৰা 20% ৱেট টেষ্ট তোমালোকৰ এড হ'ব ৰিভিজনেৰী এক্সাম মানে টেষ্ট পৰীক্ষাৰ ৰিজাল্ট দিওঁতে আৰু হাফ ইয়াৰলিৰ পৰা এড হ'ব 25% ৱেট টেষ্ট আৰু এনুৱেল আৰু ৰিভিজনেৰী এক্সাম যিটো ৰিভিজনেৰী এক্সাম হয় সেইটো পৰা 50% লোৱা হ'ব অৰ্থাৎ টেষ্ট পৰীক্ষাৰ পৰা 50% মাৰ্কছ এড হ'ব আৰু বাকী দুটা পৰীক্ষাৰ পৰা তোমালোকৰ 20% আৰু 25% এড হ'ব এনেদৰে তোমালোকৰ ৰিভিজনেৰী অৰ্থাৎ টেষ্ট পৰীক্ষাটোৰ ৰিজাল্টটো দিয়া হ'ব এতিয়া তোমালোকে মেট্ৰিক নহ'ব বা হ'ব সেইবিলাক ভাবি নাথাকিবা আৰু পৰীক্ষা নহ'ব বুলি প্ৰিপাৰেশ্যন নকৰাকৈ নাথাকিবা হয়তো স্কুলতে হ'ব পৰীক্ষাটো কিন্তু যিহেতু পাছ আৰু ফেইল দুইটা থাকিব পৰীক্ষা সহজ নহ'ব চ' প্ৰিপাৰেশ্যন কৰি থকা অৱশেষত সকলোকে ধন্যবাদ জনালোঁ এতিয়ালৈ ভিডিঅ'টো চোৱাৰ বাবে যদি ইয়াৰ উপৰিও আৰু কিবা নতুন ধৰণৰ বাৰ্তা প্ৰকাশ পায় তেনেহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰিবা থেংক ইউ